हाय गाइस मैं आपको एक नतुन रेसिपि लै आहिছোঁ। आज मैं चिकेन कारि बनाम। चिकेन तो मैं एनेके सरू आधा किलो चिकेन लैছোঁ, एनेके सरू सरूके काटि लैছোঁ, भालदरे धुई लैছোঁ। इयाते मैं दुटा आलू लैছোঁ सरू सरूके कुटी। इयाते मैं दुटा पियाज एटा बिलाही ग्राइंडार करि लैছোঁ एइटुरे। और इयाते 1 टेबल चामच निमख लैছোঁ, इयाते 1 टेबल चामच धनियार गुड़ा लैছোঁ, इयाते 1 टेबल चामच जीरा गुड़ा लैছোঁ, इयाते आधा टेबल चामच हालधिर गुड़ा लैছোঁ, इयाते 1 टेबल चामच जलकियार गुड़ा लैছোঁ, इयाते गरम मसला लैছোঁ, मीट मसला लैছোঁ, 2 चामच आदा रहुन पिसा लैছোঁ। इतना आमी एखिनि बनाবলৈ যাওঁ। गैस अन करि केराहीখন बहाই दिলোঁ। केराही गरम হৈ গ'ল, অইলখিনি দি দিম। কেৰাহীখন গৰম হৈ গ'ল, এতিয়া অইলখিনি দি দিম। এতিয়া আমি ইয়াতে তেজপাত দি দিম, দুটা কেঁচা জলকীয়া দি দিম। এতিয়া আমি গ্ৰাইণ্ডাৰত থোৱা পিঁয়াজ আৰু বিলাহীখিনি দি দিম। এইখিনি অকণমান মজিবলৈ দিম, আদা নহৰু পিচাখিনি দি দিম। এইখিনি অকণমান হৈ গ'ল, এতিয়া মছলাখিনি দি দিম। এতিয়া ভালদৰে মিক্স কৰি ল'ম। ইয়াতে মই অকণ পানী দি ভালদৰে মজাই ল'ম। আজি আমি চিকেন গ্ৰেভি বনাম। আমাৰ মছলাখিনি ভালদৰে মজা হৈ গ'ল। এতিয়া আমি চিকেন আৰু কুটি থকা আলুখিনি দি দিম। এতিয়া ভালদৰে মিক্স কৰি ল'ম। আমাৰ এইখিনি ভালদৰে মিক্স কৰা হৈ গ'ল। এতিয়া আমি ঢাকি কেনে কম মিডিয়ামত সিজিবলৈ দিম। 10 মিনিটলৈ ঢাকি থৈ দিম। এবাৰ চাই ল'ম কেনেকুৱা হ'ল। ইয়াতে 1/2 চামুচ গৰম মছলা দিম। ইয়াতে আমি পানী এড নকৰোঁ, কাৰণ চিকেনৰ পৰা কিমান পানী ওলাইছে চাই লওক আপোনালোকে। মই এইখিনিৰে মজাই ল'ম ভালদৰে, পানী অলপো নিদিওঁ। আপোনালোকে এবাৰ বনাই খাই চাব এনেকৈ। এতিয়াও ভালদৰে সিজা নাই, আলু সিজা নাই ভালদৰে। আৰু অকণমান 10 মিনিটমান থৈ দিম সিজিবলৈ। এতিয়া আমাৰ চিকেন গ্ৰেভিটো হৈ গ'ল, ভালদৰে সিজি গ'ল। কালাৰটো চাওক কিমান ধুনীয়া হৈছে। এতিয়া আমি গেছটো অফ কৰি দিম। গেছ অফ কৰি দিলে আমি এতিয়া এটা হেৰি এটাত নমাই ল'ম, বল এটাত।